বন্ধুসকল আশা কৰোঁ আপোনালোক কুশলে আছে। মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ দীপক মটিভেটৰ এই চেনেলটোলৈ। আজি আকৌ প্ৰেমৰ কথা। যদি আপোনালোক ৰিলেশ্যনশ্বিপত আছে আৰু ৰিলেশ্যনশ্বিপত যদি কাজিয়া লাগে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তিনিটা ভুলৰ কথা ক'ম। এই তিনিটা ভুল ৰিলেশ্যনশ্বিপত যেতিয়া থাকে, যেতিয়া কাজিয়া লাগাটো স্বাভাৱিক। কাজিয়া মানে অভিমান, খং গোটেইখিনি হ'ব ইয়াৰ ভিতৰত। গতিকে তিনিটা কাম কেতিয়াও নকৰিব। এই তিনিটা কাম কৰিলে আপোনাৰ ৰিলেশ্যনশ্বিপটো ভৱিষ্যতে নোহোৱা হৈ যোৱাৰ সম্ভাৱনা থাকে বা সেই আগৰ সন্মানটো নোহোৱা হৈ যোৱাৰ নিচিনা থাকে। সেই পবিত্ৰতাটো ক'ৰবাত হেৰাই যায় আৰু যেতিয়া ৰিলেশ্যনশ্বিপ এটাত পবিত্ৰতা নোহোৱা হৈ যায় সেইটো এটা কণ্ট্ৰেক্ট হৈ পৰে, এখন চুক্তি হৈ পৰে। আৰু প্ৰেম কেতিয়াও চুক্তি হ'ব নোৱাৰে। চুক্তিৰ জৰিয়তে প্ৰেম বা সংসাৰ বা ভৱিষ্যত চলিব নোৱাৰে। তিনিটা ভুল নকৰিব। প্ৰথম ভুলটো বহুতেই কৰে গালি গালাজ, অৰ্থাৎ খং হোৱাৰ লগে লগে, অভিমান হোৱাৰ লগে লগে খুব দেখা যায় যে কিছুমান এনেকুৱা শব্দইদি গালি পাৰে যিবোৰ শব্দ হয়তো গালি পৰাটো উচিত নহয়। বন্ধুসকল মনত ৰাখিব, হৃদয়ৰ ঘাই এনেকুৱা হয়, আৱেগৰ ঘাই এনেকুৱা হয়, এবাৰ যদি তাত চিহ্ন পৰে বা ঘা লাগে বা অকণমান তাত যদি কষ্ট হয় তেনেহ'লে সেই কষ্টটো গুচি যোৱাটো বা মচি দিয়াটো সম্ভৱপৰ নহয়। সেয়েহে যেতিয়া আপোনালোকৰ কাজিয়া লাগে, যেতিয়া মত পাৰ্থক্য হয়, তেতিয়া গালি গালাজ নকৰিব, বেয়া শব্দ ব্যৱহাৰ নকৰিব। তেনেহ'লে আকৌ কৈছোঁ যে সেই পবিত্ৰতাটো নোহোৱা হৈ যাব। সেই পবিত্ৰতাটো থাকিবলৈ হ'লে ইজনে সিজনক সন্মান কৰিব লাগে। আৰু আমি যিমানেই খং নুঠক কিয়, যেতিয়া ইজনে আনজনক সন্মান কৰোঁ আচলতে, কেতিয়াও আমি বেয়া শব্দৰে বেয়া ভাষা ব্যৱহাৰ নকৰোঁ। বহুতো প্ৰেম এনেকৈ পবিত্ৰতাটো নোহোৱা হৈ শেষ হৈ পৰে, কাৰণ কাজিয়া লাগিলে, খং উঠিলে, অভিমান হ'লে বেয়া শব্দ আদি ব্যৱহাৰ কৰা দেখা যায়। দ্বিতীয় ভুল নকৰিব বন্ধুসকল। দ্বিতীয়টো হ'ল যেতিয়াই খং বা অভিমান হৈ থাকে, বাৰে বাৰে মিনিটে মিনিটে, ছেকেণ্ডে ফোন কৰা দেখা যায়, SMS কৰা দেখা যায়। সেই কামটো কেতিয়াও নকৰিব। ভাল পোৱাত সকলো আচলতে নিজস্বতাত ডেফিনেটলি হেৰাই দিব লাগে। দুটা আত্মা মিলি এটা আত্মা হৈ যায় বুলি কোৱা হয়, দুটা শৰীৰ মিলি এটা শৰীৰ হোৱা বুলি কোৱা হয়, বহু থাকে। কিন্তু যিটো ছেল্ফ ৰেচপেক্ট থাকে, সেই ছেল্ফ ৰেচপেক্টটো আপুনি যেতিয়া ছেকেণ্ডে আপুনি যেতিয়া মেছেজ কৰিব, মিনিটে যেতিয়া ফোন কৰিব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ গুৰুত্বটো কমি যায় আৰু বহুতে সেই ভুলটো কৰি দিয়ে। এবাৰ খং উঠাৰ লগে লগে 1 ছেকেণ্ডত 10টামান মেছেজ গৈ পায়, আমনি পোৱা হয় তেতিয়া। আৰু আপুনি বিশ্বাস কৰিব, যেতিয়া আমনি পোৱা হ'ব, অৰ্থাৎ এই প্ৰেমটো অকণমান যাচি দিলে সোণৰো মূল্য নাই বুলি যিদৰে কোৱা হয় তেনেকুৱা হয়। ইয়াৰ পৰিৱৰ্তে কি কৰিব? খং অভিমান বুজাব লাগিব। আৰু বহুতেই মেছেজ লিখে, শ্বৰ্ট মেছেজ, সেই মেছেজৰ অৰ্থ গৈ কিবা ওলায়। এটা কাম কৰিবচোন, আজিৰ পৰা এখন চিঠি লিখিব। সময়টো আছে ডেফিনেটলি, বহু সময় ছেকেণ্ডে আপুনি হাই, পিক আপ দ্য ফোন, ৰিচিভ দ্য কল, RCB, এইটো লিখিবলৈ সময় নালাগে। এখন চিঠি লিখিব, 2টা পৃষ্ঠা, 3টা পৃষ্ঠা, 4টা পৃষ্ঠাৰ এখন চিঠি লিখিব। ভুলটো ক'ত হৈ গ'ল, খেলি মেলি ক'ত হ'ল, ভুল ক'ত বুজি পালে, সেই বুলি গোটেইখন বিজি 3টা বা যিমান লিখে আপুনি, 1টা পৃষ্ঠা, 2টা পৃষ্ঠা, 3টা পৃষ্ঠা এখন চিঠি লিখক। আৰু এদিন অকণমান ধৈৰ্য ধৰক। সেই ধৈৰ্য ধৰি আপুনি চিঠিখন লৈ যায় আপোনাৰ প্ৰিয়জনক দি থৈ আহক, চব ঠিক হৈ যাব। সেই সময়খিনি আপুনি এতিয়া আকৌ প্ৰশ্ন কৰিব পাৰে যে সেইখিনি সময়ত ছাৰ মেছেজ কৰোঁ লাগে, দাদা মেছেজ কৰিম লাগে, কি কৰিব তেতিয়া? কোনোবা বন্ধুৰ সৈতে গৈ কথা পাতক। ট্ৰেজেডি ফলা গান নুশুনিব। ট্ৰেজেডি ফলা গানে প্ৰেমক জোৰা লগাব নোৱাৰে। গতিকে সেইটো হোৱাৰ লগে লগে আপোনাক মই কি কৈছোঁ যে আপুনি মেছেজ দিয়া যাওক, ভাল বন্ধুৰ সৈতে ভাল এঠাইত ওলাই যাওক, এটা দিন পাৰ কৰক আৰু গোটেই মনৰ কথাখিনি চিঠিত লিখক। গতিকে 2 নম্বৰ যিটো ভুল কৰে সাধাৰণতে, ছেকেণ্ডে SMS কৰে। থাৰ্ড এটা খুব গুৰুত্বপূৰ্ণ ভুল, এইটো ভুল সাধাৰণতে ল'ৰাখিনিয়ে কৰে, সেইটো কেতিয়াও নকৰিব। খং উঠাৰ লগে লগে 2 দিন 3 দিন নমতা হোৱাৰ লগে লগে বহুতে মদ খাবলৈ আৰম্ভ কৰে বা তেওঁলোকে গুটখা খাবলৈ আৰম্ভ কৰে। মনত ৰাখিব, প্ৰেম এটা সময়ত যি ফটা সম্পৰ্ক সেয়া জোৰা লাগি যাব, কিন্তু আপোনাৰ অভ্যাসটো ৰৈ যাব মদ খোৱাৰ। তাৰপিছত আপোনাৰ হেবিট হ'ব, অকণমান গালি পাৰি দিয়াৰ লগে লগে গৈ আজি মদ খাম, অৰ্থাৎ মদ খোৱাটো এটা বাহানা। কেতিয়াও মনটো বেছি ফূৰ্তি লাগিল, তাৰপিছতো গৈ আপুনি মদ খাব, বোলে কিয় আজি বেছি ফূৰ্তি লাগিছে। গতিকে যেতিয়াই মদ খোৱাটো এনেই ভাল নে বেয়া, মই পিছত এটা ভিডিঅ' বনাম, সেই বিষয়ে মই এতিয়াই কমেণ্ট নকৰোঁ। কিন্তু মই কি ক'ব বিচাৰিছোঁ, যেতিয়া কাজিয়া লাগে, যেতিয়া আপোনাৰ সম্পৰ্কটোত ফাট আহে, অকণমান সময়ৰ কাৰণে যেতিয়া অভিমান হয় এদিন 2 দিনৰ বাবে, আপুনি মদ খাই সেইটো কেতিয়াও ছল্ভ কৰিব নোৱাৰিব। বিশ্বাস কৰক, আপুনি মদ খোৱাৰ লগে লগে আপুনি ফোন কৰা যাব, ফোন কৰি আৰু বেয়াৰ পৰা বেয়াৰ ফাললৈ গতি কৰিব গোটেই সম্পৰ্কটো। আৰু মই আকৌ কৈছোঁ যে আপোনাৰ অভ্যাসটো বেয়াত পৰিণত হ'ব, লাহে লাহে আপোনাৰ শাৰীৰিকভাৱে যথেষ্ট ক্ষতি হ'ব। আৰু কোনো প্ৰেমিকাই নিবিচাৰে সুস্থ সবল নোহোৱা এজন ভৱিষ্যতে হ'বলগীয়া মানুহজন সুস্থ সবল হোৱাটো বিচাৰে। এনেকুৱা বেয়া লিভাৰ লৈ থকা দিনত 10 বাৰকৈ নেচাৰেলি হোৱাটো বেলেগ কথা, কিন্তু মদ খাই দিনত 10 বাৰকৈ হস্পিটেল লৈ যাব লগা যি প্ৰেমিক, কোনো প্ৰেমিকাই নিবিচাৰে। মনত ৰাখিব, মই আগতেও কৈছিলোঁ, কবিৰ সিঙক চিনেমাতেই ভাল লাগে, তেওঁক চিনেমাতেই থাকিবলৈ দিয়ক। আশা কৰোঁ আপোনালোকৰ ৰিলেশ্যনশ্বিপে পূৰ্ণতা লাভ কৰক, আৰু পূৰ্ণতা লাভ নকৰিলেও আগুৱাই যাওক, জীৱন আগবাঢ়ি যাব লাগিব। মই দীপক শৰ্মাই বিদায় লৈছোঁ, কুশলে থাকক।